সুপ্ৰভাত বন্ধুসকল, ৰাতিপুৱা শুই উঠিয়েই হাতত মোবাইলটো তুলি ল'লোঁ। লগৰকেইটাও বৰ উৎপতীয়া। কালি বাৰ্থডে বুলি আমাৰ ঘৰতে আটাইকেইটা থাকিলে আৰু আটাইকেইটা আমি পকাতে ঢালাই পাৰি শুই গ'লোঁ। উঠা আকৌ, কালি কেলৈ কান্দি আছিলা? ইলা কালি কান্দি আছিলা, গম পোৱা নাই? সঁচাকৈ কালি কেলৈ কান্দি আছিলা? দোকানৰ মুখত বহি কান্দি আছে নাই, গম পোৱা নাই? বোলা চাওঁ, চকুটো চাওঁ। কালি কান্দি আছিলে, উৎপলাই আকৌ একেবাৰে কথা নাই, এই কামত ধান। তাৰ পাছত মুখখন ধুই আহিয়ে কিটচেনত সোমাই গ'লোঁ আৰু চাহ অকণ বনালোঁ। চাহকণ ময়ো খালোঁ, লগতে ঘৰৰ যিকেইজন হাৰে আছিলে সেইকেইজনকো জগাই চাহকণ খুৱাই দিলোঁ। লগতে হাততে পিয়লাটো লৈ খিৰিকীৰ কাষত বহিলোঁ আৰু চাহৰ আমেজ ল'লোঁ। ৰাতিপুৱা সময়ত চাহকণ মোক খুবেই প্ৰয়োজন। এইজন হৈছে মোৰ লগৰ উৎপল। ৰাতিপুৱা সিও মোৰ লগতে উঠিলে, গতিকে তাকো চাহকণ দি দিলোঁ আৰু দুয়োটাই খাই আমি আজৰি হৈ গ'লোঁ। চাহকণ খায়েই পদূলিলৈ বুলি ওলাই আহিলোঁ। বহাগতে ফুলা কপৌ ফুলজোপা এতিয়া মৰহি গ'ল। পুনৰ জবা ফুলবোৰ নতুনকৈ উঠিছে আৰু বৰ আলফুলকৈ উঠিছে, তাকো চুই চালোঁ। পদূলিৰ কাষতে সোণাৰু এজোপাও আছে। বৰ্তমান সোণাৰু ফুল নাই, কিন্তু তাৰ ফলবোৰ এতিয়াও লাগি আছে। ঔষধিযুক্ত গছ হিচাপে এজোপা নিম গছো আছে, যিটো দেহৰ কাৰণে আমাৰ অতি প্ৰয়োজন। তাৰোপৰি তাৰ তলতে চাহ পুলি লগাই থোৱা আছে। ভাবিছিলোঁ এপ্ৰিল মাহতে চাহখিনি লগাই দিম, তথাপিও চাওঁচোন যদি সময় মিলে চাহ পুলিখিনি এবাৰ বাৰীতে লগাই লওঁ। ঘৰৰে নিচেই কাষতে এটা ভঁৰাল আছে আৰু ভঁৰালজোপাৰ কাষত এজোপা সুন্দৰ ফুল আছে। আৰু এই ফুলজোপা যেতিয়া ফুলে গোটেইজোপা ওলমি যায় আৰু সম্পূৰ্ণ ফুলেৰে ভৰি পৰে। ইয়াৰ পৰিৱেশটোৱে ঘৰখন অতি সুন্দৰ কৰি তোলে। আপোনালোকৰ ঘৰত এনে ফল আছে নেকি? জনাবচোন বাৰু। প্ৰায় 7-8 বছৰ আগতে ৰোৱা এজোপা শেৱালি গছ আছে। শেৱালি গছজোপা বতাহত ভাগি পৰিছিল, তথাপিও কিন্তু মৰি যোৱা নাই। আৰু যেতিয়া ইয়াৰ শেৱালি ফুল ফুলে, ফুল সৰি গোটেই চোতালখন বগা হৈ থাকে। আৰু ৰাতিপুৱা চকুটো মেলিয়েই সেই সৰি থকা ফুলবোৰত চকু পৰে। ঘৰৰ ষ্টেপবোৰত সৰু বাই বৰ কষ্টকৈ ফুলবোৰ লগাইছে। মই কিন্তু বিশেষ সহায় কৰা নাই, মাত্ৰ কেইটামান টাব আনি দিলোঁ। সাৰ পানী তাই যোগান ধৰে আৰু মাজতে ফুলবোৰ মৰহি গৈছিল, তথাপিও পানী দিয়াত পুনৰ উঠি আহিল। আৰু আপোনালোকেও চাওকচোন, এই টাববোৰে কেনেদৰে ঘৰখনক এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে। মহৎলোকে কোৱা মতে যে মানুহৰ ঘৰত বোলে তুলসী গছ থাকিব লাগে, সেইকাৰণে ঘৰতে তুলসী কেইজোপামানো উঠিছে। ঘৰৰে একেবাৰে কাষত ডালিম এজোপা উঠিছে। ডালিমজোপাও বৰ লহপহকৈ উঠিছে আৰু 2 বছৰমানৰ পিছত ডালিমো লাগিব। আমিও খাম আৰু আপোনালোককো দেখুৱাম। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনে পালে জনাবচোন বাৰু। লগতে লাইক আৰু কমেণ্ট এটা মাৰি দিব, তেতিয়া মই পুনৰ নতুন নতুন সুন্দৰ ভিডিঅ' বনাবলৈ ময়ো আগ্ৰহী হ'ম। শেষত পুনৰ আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।